মাজুলীৰ আহতগুৰিত আঞ্চলিক সমিতিৰ সৌজন্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী শংকৰদেৱৰ 575 সংখ্যক জন্মোৎসৱ উদযাপন। প্ৰথম দিনা পুৱা ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অনিল ভূঞাই। বৃক্ষৰোপণ কৰে নামঘৰীয়া শইকীয়াই। আনহাতে কৃষ্টি সম্পাদকৰ নেতৃত্বত সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। পুৱা 10 বজাত সাংস্কৃতিক প্ৰতিযোগিতা সভা আৰম্ভ হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে ভাংগুনমাৰী গাঁৱৰ ৰাইজৰ দ্বাৰা ৰুক্মিণী শৰণ ভাওনা প্ৰদৰ্শন কৰা হয় বুলি অভ্যৰ্থনা সমিতিৰ প্ৰমোদ হাজৰিকা, প্ৰভাত শইকীয়া, দীপক শইকীয়া, মদন বৰা তথা উদযাপন সমিতিৰ অনিল ভূঞা, বিজয় হাজৰিকা, উৎপল দত্ত, ৰমেশ ভূঞা, নিপেন শইকীয়া, দিগন্ত বৰা আৰু ৰমেশ নেওগে জনাইছে। সম্ভাষণ জনাওঁ আৰু লগতে ৰাতি ভাগে আমি গুৰুজনাৰ যিকোনো ৰুক্মিণী হৰণ, পাৰিজাত হৰণ ইত্যাদি গুৰুজনাৰ চেতনাক আমি প্ৰদৰ্শন কৰাওঁ। আৰু দ্বিতীয় দিনালৈ আমাৰ ধৰ্মালোচনী সভা থাকে। সেই ধৰ্মালোচনী সভাৰ অন্তত আমি ৰাতি ভাগত ৰাইজৰ পচন্দৰ মতে যি নাটকে গাব বিচাৰে সেই নাটকে ৰামায়ণ মহাভাৰত যিকোনো বা পুৰাণৰ যিকোনো নাটকে প্ৰদৰ্শন কৰা হয়। গতিকে আমি চাইছোঁ ৰূপালী জয়ন্তী ইতিমধ্যে পাৰ হৈ গ'ল, আমি পাতিব নোৱাৰিলোঁ। আমি চাইছোঁ অহা 50টা বছৰৰ ভিতৰত 50 বছৰ গৈ কৰাৰ লগে লগে আমি সোণালী জয়ন্তী উৎসৱভাগ উদযাপন কৰি এই উৎসৱভাগ আমি আমাৰ মাজৰ পৰা যিখিনি চিৰবিদায় মাতিলে তেখেতসকলক কৰিম। তাৰ লগতে আমাৰ এই অঞ্চলৰ পৰা আমাৰ অঞ্চলটো বিশেষকৈ নদী খহনীয়া অধ্যুষিত অঞ্চল, যিসকল লোক অসমৰ বিভিন্ন চুকে কোণে সিঁচৰিত হৈ গৈছে বা স্থানান্তৰ হৈ গৈছে তালৈকে নিমন্ত্ৰণ জনাওঁ। আৰু সেই অনুষ্ঠানতে আমি আমাৰ এই অনুষ্ঠানৰ ভাগক লৈ এখনি আলোচনী হয়তো আমি প্ৰকাশ কৰিম। আৰু নৱপ্ৰজন্মই অতীতটো গম পাব আৰু নৱপ্ৰজন্মই যাতে সেই আলোচনীখনৰ যোগেদি আমাৰ ইতিহাসটো জানিব বা পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে এনেকুৱা অনুষ্ঠানবিলাক পাতি যোৱাত যাতে এটা সাহস পায়, এটা প্ৰেৰণা পায়, তাৰ প্ৰতি আমি দি দিছোঁ।